নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল অসমীয়া বোৱাৰী সুদক্ষিণালৈ সকলোকে স্বাগতম জনালোঁ। আজি মই এটা খুব সুন্দৰ ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কলডিল আৰু লোকেল চিকেনৰ ৰেচিপি। এই ৰেচিপিটো আমাৰ অসমীয়াৰ সকলোৰে ঘৰে ঘৰে চিনাকি ৰেচিপি, যদিও বা কিন্তু সকলোৰে বনোৱা পদ্ধতিবোৰ বেলেগ বেলেগ নহয় জানো, আৰু সকলোৰে হাতৰ জুতিও বেলেগ বেলেগ। আজি মই খুব সাধাৰণকৈ বনাইছোঁ যাতে সকলোৱে বনাব পাৰে। আহকচোন মইনো কেনেকৈ বনালোঁ চাওঁ। এয়া মই কেৰাহীত মিঠাতেল গৰম কৰি পাঁচফোৰণ, দুখিলা তেজপাত আৰু দুটা শুকান জলকীয়াৰে ফোৰণ দিছোঁ। তাৰ পাছত এটা ডাঙৰ চাইজৰ পিঁয়াজ মিহিকৈ কাটি লৈ খুব ভালকৈ ভাজিছোঁ যাতে পিঁয়াজখিনি ৰঙচুৱা হয়। পিঁয়াজখিনি ৰঙচুৱা হ'লত মই এচামুচ ডাঙৰ চামুচেৰে আদা নহৰু খুন্দি থৈছিলোঁ তাৰ লগত মিলাই দিলোঁ আৰু কেঁচা গোন্ধ যোৱালৈকে ভাজিছোঁ। চাব যাতে আদা নহৰুৰ কেঁচা গোন্ধটো থাকি নাযায়। এতিয়া মই আধা কেজিমান জোখত লোকেল চিকেন লৈছোঁ। লোকেল চিকেন যদি নাথাকে আপোনালোকে ব্ৰইলাৰ চিকেনেও বনাব পাৰে, কিন্তু লোকেল চিকেনটোৱেহে আচল টেষ্ট দিয়ে। এতিয়া গোটেইখিনি তেলত দি দিলোঁ আৰু মই এফালে এটা মছলা বনাই লৈছোঁ। মছলাটোত মই জিৰা, ধনিয়া, জালুক অলপ সময় তিয়াই ৰাখি পেলাই মিক্সিত পিচি লৈছোঁ, নহ'লে আপোনালোকে শিলপতাটো পিচিব পাৰে। আৰু যদিহে এনেকৈ মছলা ব্যৱহাৰ নকৰোঁ বুলি ভাবে গুড়ি মছলাও দিব পাৰে, কিন্তু এনেদৰে যদি মছলাটো দিয়ে খাবলৈ সঁচাকৈ খুব ভাল হয়। আৰু মই জোখত নিমখ দিছোঁ। এতিয়া মই নিমখৰ লগতে মই হালধিও দি দিম। হালধি আৰু এক চিকুটমান গৰম মছলা দিছোঁ। গৰম মছলাটো একেবাৰে অপশ্যনেল হয়, সেইটো নিদিলেও কোনো কথা নাই। এয়া মই সকলো মছলা দি পেলাই মাংসখিনি খুব ধুনীয়াকৈ ভাজিছোঁ যাতে মাংসৰ ভিতৰত সকলো মছলা ভালকৈ সোমাই যায়। মাংসখিনি খুব ভালকৈ ভাজিব লাগিব আৰু ভাজি ভাজি আধা ভজা কৰিব লাগিব। এয়া দেখিছে মাংসৰ পৰা বহুতখিনি তেল ওলাইছে। এতিয়া ঢাকন দি পেলাই সিজিবলৈ দিব লাগিব, যিহেতু লোকেল চিকেন হয় অকণমান সময় লাগে। এয়া মাংস প্ৰায় আধা ভজা হৈয়ে গ'ল। মাংসৰ পৰা যথেষ্টখিনি তেল ওলাইছে। এতিয়া মই মাংসখিনি যিহেতু আধা সিজা হ'লেই, ইয়াতে মই কাটি থোৱা কলডিলখিনি আৰু এটা ডাঙৰ চাইজৰ আলু ডাঙৰ ডাঙৰকৈ কাটি থৈছোঁ সেয়া মিলাই দিম। কলডিলখিনি যিহেতু বেছি সময় নালাগে সিজিবলৈ, যেতিয়ালৈকে আলু আৰু মাংস সিজি নাযায় তেতিয়ালৈকে মই মাংসখিনি বনাই থাকিম। এয়া সকলোখিনি মিলাই খুব ভালকৈ ভাজিব লাগিব। লোকেল চিকেনটো আমি সকলোৱে প্ৰায় খায়ে থাকোঁ নহয়নে, কিন্তু এনেধৰণে যদি আপোনালোকে যিকোনো বস্তু এবিধ খুব স্বাস্থ্যসন্মত বস্তু এবিধ মিলাই খায়, তেতিয়া মই ভাবোঁ টেষ্টটোও বহুত ভাল হয় খাবলৈ, লগতে স্বাস্থ্যৰ কাৰণেও দুগুণ উপকাৰী হৈ যায়। এয়া ঢাকন দি পেলাই ভাজিব লাগিব। দেখাতেই লোভনীয় হৈছে নহয়নে, আৰু মাজে মাজে অকণমান অকণমান পানী ছটিয়াই আছোঁ যাতে কেৰাহীখনৰ তলত লাগি নধৰে। আৰু আপোনালোকে যদি আঞ্জাখন অকণমান জুলীয়া কৰোঁ বুলি ভাবে অকণমান সৰহকৈ পানী দি দিব, এনেকৈ হৈ যাব। এয়া মোৰ আঞ্জা ৰেডিয়ে হৈ গ'ল খাবলৈ। দেখাত ইমান ধুনীয়া হৈছে, খাবলৈ মন গৈছে নাই বাৰু দেখি। এনেধৰণৰ আঞ্জা প্ৰেগনেণ্ট মহিলা হওক, প্ৰসূতি মহিলা, ল' ব্লাড প্ৰেছাৰ থকা সকলোৰে বাবে খুব উপকাৰী। যদিহে নাই খোৱা মোৰ ধৰণে বনাই খাবচোন। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ।